আমি এতিয়া বহি গ'লোঁ বাছত হাওৰা বাছ পৰা বহিছোঁ 200 টকা কৰি টিকেট লৈছে এজনৰ দীঘা গৈ আছোঁ আজি আমি আপোনালোকে ভিউ পাই থাকিব আজি দীঘাৰ লগতে সৌৰভ সিংহানিয়া বজৰংবলী ফুড লৈহে ঘৰৰ পৰা ওলাই আমি চণ্ডী মাতাৰ মন্দিৰ দীঘা গেট আমি পাই গ'লোঁ দীঘা গেট হ'ল চাওক আপুনি বেক চাইডে মোক সমুদ্ৰ লাইফত ফাৰ্ষ্ট টাইম চাইছোঁ মই ভাল লাগি আছে লাইফত ফাৰ্ষ্ট টাইম মই চাইছোঁ সমুদ্ৰ সাগৰ তেনেকৈ ঢৌবিলাক আহে চায়ে ভাল লাগিল ঢৌ আহি আছে পানী আমাৰ ভৰি আছোঁ অলপ পানী নাজাৰা আকৌ ঢৌ আহি আছে বুজাই দিবা কেনেকৈ গোটেই ভিজাই দিছে আহি আছে ঢৌটো থাক আছে দে চাবা কিন্তু খালী কৰি থাকা চেণ্ডেল খুলি অহা দৰকাৰ পৰিলে কেনেকুৱা ৰাইড সাগৰৰ ঢৌ কেনেকুৱা কেনেকুৱা ৰাইড দীঘা ইমান ভিৰ কিন্তু ৰাতি আহিলোঁ আমি মজা নালাগিল দুপৰীয়া আহিব লাগিছিলে সাগৰৰ ভিউটো পূৰা পালোঁ হয় এতিয়া সাগৰৰ ওচৰতো থাকিব দিয়া নাই পুলিচবিলাকে আঁতৰাই দিছে মানে ৱেডাৰ বেয়া যে সেইটো কাৰণে তাক কিমান মানুহ কেঁচা মাছ ফ্ৰাই কৰি দিব বহুত ডাঙৰ ব্ৰিজৰ ছাইডত মানে চাওক কিমান ধুনীয়া মাৰ্কেট হৈ আছে বিভিন্ন ধৰণৰ আইটেম উঠিছে মাছটো চাই ভাল লাগিছে আমি মাছ যোৱা টাইমত খাম ইয়াত চাওক ভেলপুৰি কেনেকুৱা জেগা ভেলপুৰি কেনেকৈ বনাইছে সমুদ্ৰ আছে ভিডিঅ' এই তাতে যাওঁ এই চাওক মাছ চাওক এয়া মাছ খাবি কি মাছ খাবি ক সব দোকানৰ ফিচ ফ্ৰাই কেনেকৈ কৰি কেনে বিক্ৰী কৰি থাকে অঞ্জলি ম'ম' গোটা চিকেন এইটো গোটা চিকেন ৰোষ্টেড মাংসৰ কেনেকৈ থাকে মোগলাই হিংলাই কেনেকৈ আইটেম মাংসৰ আছে বহুত ধুনীয়া লাগি আছে দেই মাংসবিলাক কেনেকৈ থাকে মাংসবিলাক এই মাছ মাছ আছে ইয়াত মাছৰ বঢ়িয়া লাগিছে দেই দোকান চাওক আপুনি কাজু অলনি কাজু ইয়াত কাজু মিঠাই চিঠাই আছে আৰু বা ইয়াত বেলেগ টাইপ দেখোন নেকি আমাৰ কেইটা আকৌ বাৰ্গেনিং কৰিব সোমাইছে কত কেজি
পোৱালিবিলাক পুৰা ফূৰ্তি। ফেষ্টিভ গান শুনি কেনেকৈ দেখিছা দীঘা মাৰ্কেট এইটো নিউ দীঘা বুলিও আছে আমি তাত যাব পাৰোঁ নাযাব পাৰোঁ বহুত মাছ ট্ৰাই কৰি আছোঁ খাই খাই এতিয়া অক্টোপাছো আছে এইটো চাওক অক্টোপাছ সব মাছ আছে ইয়াত অক্টোপাছ অক্টোপাছ সব ইলিশ পাবদা সবে ছবি বলে ফটো রয়েছে কিন্তু ছবি না এটা ভিডিও হয়ে গেছে